আমি চিপাহী এজনক সোধা নাই আপোনাক আমাৰ কিয় প্ৰদীপ দত্তৰক এৰেষ্ট কৰিব পৰা নাই নিজৰ বিবেকে কেছ লৈ সৰ্বানন্দৰ কথা বাদ দিয়ক আপুনি হিমন্তৰ কথা বাদ দিয়ক 5 বছৰৰ কাৰণে আছে বাকি 21 উফৰাই দিম আপোনালোকে এইটো সদায় আছে 60 বছৰ হোৱালৈকে চাকৰি কৰিব আপোনালোকৰ নিজৰ হেৰিটো আপোনালোকৰ নিজস্বটো বিকি থৈছে কিয় মোক উত্তৰ লাগে আমাক একো দি দমন কৰিব নোৱাৰে শেষ কথা এইটো আজি লাঠি দেখিলেও ভয় নকৰো আমি বন্দুক দেখিলেও ভয় নকৰো আমি জান দিম আমি দেশ নিদিও ঠেংদাং দাঙিব পৰা এতিয়াও আছে আমি বীৰ 17 বাৰ মোগলক মানে মোগলে আক্ৰমণ কৰিও যি নোৱাৰিছিলে লাচিত বৰফুকনৰ মই গগৈ হয় লাচিত বৰফুকনৰ আমি বংশধৰ বুলি নিজকে ভাবো আমি আপোনালোকে কিয় কেছ ল'ব পৰা নাই আপুনি যদি আপোনালোকৰ নিচিনা মানুহে যদি নকয় ছাৰ কোনে কৰিব ছাৰ আপোনালোকৰ নিচিনা মানুহে ছাৰ কৰিব লাগিব ছাৰ আপুনি ইমান ভাল কাম কৰি আছে আপুনি ছাৰ গুৱাহাটীৰ কাৰণে ইমান কৰি আছে আপুনি কিবা এটা কওক ছাৰ আপুনি কি বৰাকক যাব ছাৰ একো ভয় কৰিব নালাগে আপোনালোকৰ নিচিনা আপুনি কিবা কৰক ছাৰ আপোনালোকে ছাৰ কোনো চৰকাৰৰ নহয় ছাৰ আপোনালোকে এজন মানে কি ইণ্ডিয়ান হয় ইণ্ডিয়ান পুলিচ হয় ৰাখিম বুলি ভাবিছে যদি আপোনালোকৰ সেইটো বহুত সন্মান কৰিব এইটো দেখিলে যিটো চেলুট মাৰে কিন্তু আপোনালোকে কিয় এইটো কৰা নাই সেইটো আচৰিত লাগিছে আমি কোনো দল সংগঠনৰ মানুহ নহয় আমি নিজে নিজে ওলাই আহিছো অসম বচাব লাগিব অসম বচাবলৈ হলে প্ৰতিগৰাকী মানুহ ঘৰত সোমাই থাকিলে নহ'ব চব ওলাই আহিব লাগিব ৰাজপথলৈ শেষ লাষ্ট আৰু আমি গেম নেমানো